তামোলপুৰত প্ৰমোদ বড়োৱে নিৰ্বাচন খেলক বা আন বড়ো নেতাসকলে বিভিন্ন জেগাত নিৰ্বাচন খেলক, আমিতো সদায় ভালে পাওঁ। আমি আমাৰ মাত্ৰ 4টাৰ পৰা 6টা ছিটত আমি খেলিম। কোনকেইটা ছিটত আমি খেলোঁ ঠিক হোৱা নাই, কিন্তু ডেফিনেটলি গোৰেশ্বৰ, তামোলপুৰ, টংলা এইকেইটা আমি খেলিব লাগিব ছিট, কাৰণ ইয়াতে আমি আমাৰ BTC ইলেকশ্যনত আমি ভাল ৰিজাল্ট কৰিছোঁ। এইটো ক্ষেত্ৰত UPPL আৰু BPF দলৰ মাজত আলোচনা হয়, আমি স্বাগতম কৰোঁ, কিন্তু তেওঁলোক দল দুটাৰ মাজততো আমি বহি ল'ব নোৱাৰোঁ। তেওঁলোক দুইটা দলে নিজৰ ভিতৰতে আলোচনা কৰি সমাধান কৰিব লাগিব। কিন্তু BJPয়ে 15টা ছিটত ইলেকশ্যন নেখেলে, ইয়াত মিনিমাম 4 মেক্সিমাম 6। প্ৰমোদ বড়ো খেলাৰ এটা সম্ভাৱনা চব তামোলপুৰত প্ৰমোদ বড়োৱে নিৰ্বাচন খেলক বা আন বড়ো নেতাসকলে বিভিন্ন জেগাত নিৰ্বাচন খেলক, আমিতো সদায় ভালে পাওঁ। আমি আমাৰ মাত্ৰ 4টাৰ পৰা 6টা ছিটত আমি খেলিম। কোনকেইটা ছিটত আমি খেলোঁ ঠিক হোৱা নাই, কিন্তু ডেফিনেটলি গোৰেশ্বৰ, তামোলপুৰ, টংলা এইকেইটা আমি খেলিব লাগিব ছিট, কাৰণ ইয়াতে আমি আমাৰ BTC ইলেকশ্যনত আমি ভাল ৰিজাল্ট কৰিছোঁ।